মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত সন্নিৱিষ্ট আজান ফকীৰৰ দ্বাৰা ৰচিত পাঠ জিকিৰ পদ্যাংশৰ আধাৰত। এই আলোচনাত পাঠটিত সন্নিৱিষ্ট অসমীয়া ভাষা সমৃদ্ধ কৰা আৰবী পাৰ্চীমূলীয় শব্দৰ এটি পৰিচয় দাঙি ধৰিবলৈ বিচৰা হৈছে। আজান ফকীৰৰ জিকিৰটোৰ পৰা তোমালোকে এনে কিছুমান শব্দ পাইছা, যিবোৰ শব্দ আৰবী পাৰ্চীমূলীয়। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। যিবোৰ গীত সঘনে পৰম কৰোণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰা বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে, তাকেই জিকিৰ বোলে। আমি জানো যে অসমীয়া ভাষাৰ মূল সংস্কৃত ভাষা হ'লেও ইয়াৰ শব্দ ভাণ্ডাৰ অন্যান্য ভাৰতীয় আৰ্য ভাষা যেনে বাংলা, হিন্দী, মাৰাঠী আদিৰ উপৰি ইংৰাজী, পৰ্তুগীজ আদি বিদেশী ভাষাৰ শব্দৰে সমৃদ্ধ হৈছে। ঠিক তেনেদৰে থলুৱা ভাষাৰ শব্দও অসমীয়া ভাষাত স্থান পাইছে। ইতিহাসৰ বিভিন্ন ক্ষণত অসম ভূমিত প্ৰৱেশ ঘটা মুছলমানসকলৰ জৰিয়তে আৰু ব্ৰিটিছ শাসনত প্ৰশাসনীয় কামত ব্যৱহাৰৰ জৰিয়তে আৰবী পাৰ্চী শব্দ অসমীয়া ভাষাত সোমাই পৰিল। তাৰে কেইটামান শব্দৰ সৈতে আমি চিনাকি হওঁ আহাচোন। অসমীয়া ভাষাত ৰচিত হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ পুথিখন প্ৰাচীনতম বুলি কোৱা হয়। তাতেই নফৰ শব্দ পোৱা গৈছে। প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণত বদলি, দোকান, বজাৰ, হেজাৰ আদি আৰবী পাৰ্চী শব্দ সন্নিৱিষ্ট হৈছে। মহাপুৰুষ শংকৰদেৱৰ লেখাতো মুলুক, জিঞ্জিৰী, ৱাছিল, বাকী, দেৱান, হেজাৰ আদি শব্দ, মাধৱদেৱৰ ৰচনাত তলব, নফৰ, ফৰমান আদি আৰবী পাৰ্চী শব্দ পোৱা গৈছে। অসমৰ বুৰঞ্জীসমূহত প্ৰচুৰ আৰবী আৰু পাৰ্চী শব্দ প্ৰয়োগ হৈছে। পাৰ্চী ভাষাৰ কেইবাটাও প্ৰত্যয় অসমীয়াত সোমাইছে। পূৰ্ব প্ৰত্যয় কম, কমজোৰ, কম খৰচ। দৰ, দৰাচল, দৰকাৰ, দৰদাম। বনাম, বকলম। বদ, বদনাম, বদহজম, বদমেজাজ, বজ্জাত। বেঈমান, বেজ্জতি, বেকায়দা, বেদখল, বেআইনী। গড়, গড়মিল, গড় হাজিৰা। হৰদম, হৰ ৰোজ, হৰ কিছিম। ঠিক তেনেদৰে সুদখোৰ, লাভখোৰ, ঘোষখোৰ, দগাবাজ, ফাঁকিবাজ, জমিদাৰ, মৌজাদাৰ, চকীদাৰ, দাদাগিৰি, গুণ্ডাগিৰি, ফুলদানি, পিকদানি, চাইদানি আদি পাৰ্চী পৰ প্ৰত্যয় যোগ হৈ সিদ্ধ হোৱা শব্দ। তাৰিখ শব্দটো পাৰ্চীমূলীয়। হাকিম, উকিল, গোমস্তা, আমদানি, আমানত, গ্ৰেপ্তাৰ, চাকৰ, চাকৰি, জোৰ, তালাচ,
দৰখাস্ত, দৰমহা, দাগ, দাগী, দাবী, সৰজমিন, ম্যাদী, বাহাল, চৰকাৰ আদি অসমীয়া ভাষাত সততে ব্যৱহাৰ হৈ থকা আৰবী পাৰ্চী শব্দ। সাহিত্য সংস্কৃতি সম্বন্ধীয় কেতবোৰ আৰবী পাৰ্চী শব্দই অসমীয়া ভাষাত নিগাজী দখল লৈছে। মেজ, কাগজ, কলম, দোৱাত, চিয়াহী, চশমা, কিতাপ আদিৰ মূল যে আৰবী পাৰ্চীমূলীয় সেই কথা তোমালোকে জানি থোৱা উচিত। পিন্ধন উৰণৰ ক্ষেত্ৰত পোচাক, কুৰ্তা, চেলোৱাৰ, মোজা, লুঙি, চাদৰ, কামিজ, পাইজামা, পৰ্দা, তোছক, লেপ, দলিচা আদি আৰবী পাৰ্চীমূলীয় শব্দ। কুৰ্মা, কুপ্তা, কালিয়া, কাবাব, চাটনি, নিমকি, নাস্তা আদি মিঠাইৰ উপৰিও আলু, পুদিনা, তৰমুজ, গাজৰ, আঙুৰ, কিচমিচ, বাদাম, মেৱা, নাচপতি এইবোৰো আৰবী পাৰ্চীৰ পৰা অহা শব্দ। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ৰেহাই, নগদ, সুত, দোকান, দালাল, কচাই, মুনাফা, ৰচদ, ৰোজগাৰ, কাৰবাৰ, মজদুৰ, হেকিম আদি শব্দৰ মূল আৰবী পাৰ্চীমূলীয়। একেদৰে বুনিয়াদ, দালাল, দেৱাল, মেৰামত, ৰান্দা, তক্তা, দৰ্জা আদি শব্দৰ উৎস আৰবী পাৰ্চীমূলীয়। চেহেৰা, দিল, চৰ্বি, দাৱাই, জুলাব, বেমাৰ, মালিচ আদি স্বাস্থ্য বা ঔষধ সম্বন্ধীয় শব্দ আৰবী পাৰ্চীমূলীয়। তেনেধৰণে তবলা, নাগাৰা, চিতাৰ, কাৱালী, খেয়াল, গজল, চেহনাই, সৰোদ, তানপুৰা আদি শব্দবোৰো আৰবী পাৰ্চীমূলীয় শব্দ। অসমীয়া সাহিত্য সংস্কৃতিৰ এনেকুৱা এটা দিশ নাই য'ত আৰবী পাৰ্চীমূলীয় শব্দ নাই। ইয়াৰে কিছুমান অসমীয়া শব্দাৱলীৰ সৈতে চিনিব নোৱাৰাকৈ হাড়ি হিমজুৱে মিলি পৰিছে। আন কিছুমান বিদেশী বুলি সহজে চিনিব পৰা হৈ ৰৈছে। এই সম্পৰ্কে তোমালোকে ভৱিষ্যতে অধিক অধ্যয়ন কৰিবা বুলি আশা কৰিলোঁ।